নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক ভালে আছে আৰু ভালে থকাটোৱে কামনা কৰোঁ। মই লক্ষ্য জ্যোতি আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা সুন্দৰ মটিভেশ্যনেল কাহিনী। আশা কৰিছোঁ আপোনালোকে শুনি ভাল পাব আৰু আঁকোৱালি ল'ব। এখন ডাঙৰ চহৰত এজন ব্যৱসায়ী আছে। তেওঁ ব্যৱসায় প্ৰতিষ্ঠানবোৰ গোটেই চহৰখনতে বিয়পি পৰিছে। লাহে লাহে তেওঁ সেই ব্যৱসায় প্ৰতিষ্ঠানবোৰ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তলৈ বিয়পাবলৈ আৰম্ভ কৰিছে। এদিনাখন তেওঁ সেই ব্যৱসায়ৰ সংক্ৰান্ততে এখন গাঁৱলৈ যাত্ৰা আৰম্ভ কৰিলে। বহু দূৰ যোৱাৰ পিছত তেওঁ সেই গাঁওখনৰ ওচৰ পালেগৈ আৰু এখন ডাঙৰ নদী পাৰ হৈ সেই গাঁওখন আছে। দুখৰ বিষয় যে সেই গাঁওখনলৈ যাবলৈ কোনো দলঙৰ ব্যৱস্থা নাছিল। সেই গাঁৱৰ ৰাইজ সেই নদীখনত দি নাও দি অহা যোৱা কৰিছিল ইপাৰৰ পৰা সিপাৰলৈ। আৰু সেই মালিকজনে, সেই ডাঙৰ ব্যৱসায়ীজনে সিদ্ধান্ত ল'লে যে তেওঁ নাৱেদি গাঁওখনলৈ যাত্ৰা আৰম্ভ কৰিলে। তেওঁ নিজৰ গাড়ীখন নদীৰ পাৰত থ'লে আৰু নদীখনৰ পাৰত থকা সৰু নাও এখনত বহি পৰিলে। নাৱৰীয়াজনে নাওখন চলাই তেওঁ পাৰ কৰিবলৈ যাত্ৰা আৰম্ভ কৰিছিল। তেওঁ নাৱৰীয়াজনক সুধিলে, কি খবৰ তোমাৰ, ভালনে? তুমি বাৰু মোক চিনি পাইছানে? নাৱৰীয়াজনে বৰ সহজ ভাষাৰে উত্তৰ দিলে, নাই ছাৰ, মই আপোনাক চিনি পোৱা নাই। নাৱৰীয়াজনৰ সেই উত্তৰ শুনি সেই ধনী ব্যক্তিজন বৰ আচৰিত হৈ পৰিল আৰু তেওঁ ক'লে, কি আচৰিত, তুমি মোক চিনি পোৱা নাই? মোৰ ফটো, মোৰ খবৰ প্ৰায় নিউজ পেপাৰত ওলায়, টিভিটো মোক দেখাই থাকে, তুমি নিউজ পেপাৰ নপঢ়া নেকি? নাৱৰীয়াজনে উত্তৰ দিলে, ছাৰ, মই পঢ়িব নাজানো, পঢ়া শুনা কৰা নহ'লে। এই কথা শুনি সেই ধনী ব্যক্তিজনে আকৌ তেওঁক প্ৰশ্ন কৰিলে, তুমি টিভিও নাচোৱা নেকি? গাঁৱৰ সেই দুখীয়া নাৱৰীয়াজনে উত্তৰ দিলে, ছাৰ, আমি পেটৰ তাৰণাত ৰাতিপুৱাই এমুঠি খাই ওলাই আহোঁ, দিনটো নাও বাওঁ আৰু সন্ধিয়া গৈ ভাগৰে জিগৰে কিবা এমুঠি খাই শুই পৰোঁ। আমাৰ ক'ত সময় টিভি চাবলৈ, আৰু আমাৰ দৰে দুখীয়া মানুহবোৰৰ ঘৰত টিভি নাথাকে। এই কথা শুনি সেই ধনী ব্যক্তিজন বৰ আচৰিত হ'ল আৰু তেওঁ বৰ ইনচাল্ট কৰাৰ সুৰেৰে সেই দুখীয়া নাৱৰীয়াজনক ক'লে, কি আচৰিত তোমালোকৰ জীৱনবোৰ, তোমালোক গাধৰ দৰে কাম কৰা আৰু দিনৰ দিনটো কাম কৰি এগালমান খাই শুই পৰা, তোমালোকৰ কি জীৱন, জীৱনবোৰ বৰ অসাৰ। এই কথা শুনি সেই দুখীয়া নাৱৰীয়াজন দুখিত হৈ পৰিল আৰু তেওঁ মনৰ দুখতে চিন্তা কৰিবলৈ ল'লে, সঁচাকৈ বাৰু আমাৰ জীৱনবোৰ বৰ দুখদায়ক নেকি, আমাৰ জীৱনবোৰ বৰ আচৰিত। এনেদৰে এবচেণ্ট মাইণ্ডৰে তেওঁ নাও চলাই চিন্তা কৰি গৈ থাকোঁতে হঠাৎ তেওঁ নাওখনে এটা নদীৰ মাজত থকা শিলত খুন্দা মাৰিলে। শিলত খুন্দা মৰাৰ ফলত নাওখনৰ তলফালে ফাট মেলিলে। ফাট মেলাৰ লগে লগে নাৱত পানী সোমাবলৈ আৰম্ভ কৰিলে আৰু নাৱৰীয়াজন নিজৰ হুঁচত ঘূৰি আহিল আৰু সেই সময়লৈকে বহুত দেৰি হৈ গৈছিলে। নাওখনত পানী সোমোৱাৰ লগে লগে নাৱৰীয়াজনে প্ৰথমতে চেষ্টা কৰিলে নাওখনৰ সেই ফুটাটো বন্ধ কৰিবলৈ, কিন্তু উপায় নাই, নাওখনত পানী সোমাই আহিল আৰু তেওঁ সেই চেষ্টাত বিফল হ'ল। অৱশেষত সেই নাৱৰীয়াজনে চিন্তা কৰিলে যে এতিয়া তেওঁ নাওখন বচাব নোৱাৰে আৰু তেওঁ সাঁতুৰিয়ে সিপাৰলৈ যাব লাগিব। তেওঁ জাষ্ট নদীত জঁপিয়াবলৈ লৈছিল, এনেতে তেওঁ সেই ধনী ব্যক্তিজনলৈ চাই মাত মাতিলে, ছাৰ, আপুনি সাঁতুৰিব জানেনে? এই কথা শুনি সেই ধনী ব্যক্তিজন ভয়ভীত হৈ পৰিল, কাৰণ তেওঁ সাঁতুৰিব নাজানে। তেওঁ নাৱৰীয়াজনক ক'লে, নাই নাই ভাই, মই সাঁতুৰিব নাজানো, তুমি মোক বচোৱা, মোক যেনে তেনে মোৰ জীৱন ৰক্ষা কৰা। এই কথা শুনি সেই নাৱৰীয়াজনে ক'লে, আপুনি ভয় খাব নালাগে ছাৰ, মই সাঁতুৰিব জানো আৰু মই আপোনাক সিপাৰলৈ লৈ যাম। অকল মই সাঁতুৰিব জানাই নহয়, মই এই নদীৰ পৰা বহু মানুহক জীৱন ৰক্ষা কৰিছোঁ পানীৰ পৰা উঠাই। এই কথা কৈ সেই নাৱৰীয়াজনে সেই ধনী ব্যক্তিজনক লগত লৈ সাঁতুৰি নদীখন পাৰ হ'ল আৰু তেওঁ জীৱন ৰক্ষা কৰিলে। এই কাহিনীটো এটা সৰু কাহিনী, কিন্তু এই কাহিনীটোৱে আমাক জীৱনত এইটোৱেই শিক্ষা দিয়ে যে জীৱনত কেতিয়াও কাকো তুচ্ছ তাচ্ছিল্য কৰিব লাগে। তুমি ধনী হোৱা, তুমি শক্তিশালী হোৱা, কিন্তু তাৰ অৰ্থ এইটো নহয় যে এজন দুখীয়া মানুহ আৰু এজন শক্তিহীন মানুহ তোমাৰ সহায় কৰিব লাগে। কোনে তোমাৰ জীৱনত কেতিয়া সহায়ৰ হাত আগবঢ়াব কোনেও নাজানে। সেইকাৰণে জীৱনত কাকো তুচ্ছ তাচ্ছিল্য কৰিব নালাগে আৰু কমজুৰি বুলি ভাবিব নালাগে। ইয়াকে কৈ মই মোৰ এই সৰু মটিভেশ্যনেল কাহিনীটো সামৰণি মাৰিছোঁ। যদি মোৰ এই কাহিনীটো আপোনালোকৰ ভাল লাগিছে তেন্তে মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। নমস্কাৰ, জয় হিন্দ।